Namaskar, welcome back to my YouTube channel. আজি ক্লাস 3 পৰিবেশৰ পাঠ 12ৰ যাতায়াত আৰু যোগাযোগৰ প্ৰশ্নোত্তৰ তোমালোকক লিখি দেখুৱাম। প্ৰথমতে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা আৰু যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে লাইক কৰিবা লগতে বন্ধু বান্ধৱীৰ সৈতে মোৰ ভিডিওটো শেয়াৰ কৰি দিবা। তেতিয়া হলে বলা পাঠত উল্লেখ কৰা যান বাহনবোৰৰ নামেৰে তলৰ তালিকাখন পূৰ কৰা। প্ৰাণীয়ে টনা বাহন লিখিবা গৰু গাড়ী, আৰু ঘোঁৰা গাড়ী। এতিয়া চোৱা ইন্ধনেৰে চলা বাহন। গাড়ী, বাছ, ৰেল আৰু লিখা বিমান। ইয়াত চোৱা ইন্ধন নোহোৱাকৈ চলা বাহন। চাইকেলত ইন্ধন নালাগে, চাইকেল লিখিবা। আৰু নাও লিখা। আৰু ৰিক্সা লিখা। হেণ্ডৰাইটিংবোৰ বুজিবলৈ এনেদৰে লিখিছো দেই। নেক্সট পেজ। বিভিন্ন যান বাহনৰ নাম লিখি তলৰ তালিকাখন পূৰ কৰা। যান বাহন স্থল পথেৰে চলা। এতিয়া স্থল পথে কি চলে? গাড়ী, বাছ, ৰেল ন লিখা মটৰ গাড়ী। বাছ আৰু লিখি দিয়া ৰেল। এতিয়া জলপথেৰে চলা ন, জলপথেৰে চলা লিখা নাও, ফেৰী, জাহাজ লিখিব পাৰা। নাও, ফেৰী, এতিয়া আকাশী পথেৰে চলা। হেলিকপ্টাৰ লিখা। মিষ্টেক হৈ গৈছে দেই। হেলিকপ্টাৰ, বিমান, ৰকেট এইবোৰ লিখা। বিমান লিখা। ৰকেট লিখিবা দেই। এতিয়া চোৱা
স্থলপথেৰে চলা মটৰ গাড়ী বাছ ৰেল জলপথেৰে চলা নাও ফেৰী জাহাজ আকাশী পথেৰে চলা হেলিকপ্টাৰ বিমান ৰকেট তলত দিয়া ছবিবোৰ চোৱা আৰু কাষত দিয়া সঠিক আস্থানৰ লগত আস্তানি মিলোৱা এতিয়া চোৱা কি লিখা আছে বিমান বন্দৰ ইয়াত ক'ত আছে ইয়াত আছে ন আস্তানি মিলাই দিয়া ৰেল ষ্টেচন ক'ত আছে ইয়াত আছে মিলাই দিয়া এতিয়া চোৱা বাছ আস্থান ক'ত আছে ইয়াত এতিয়া চোৱা জাহাজ ঘাট ক'ত আছে ইয়াত হৈছে এটো হৈছে বাছ আস্থান এটো হৈছে জাহাজ ঘাট এটো হৈছে বিমান বন্দৰ আৰু এটো ৰেল ষ্টেচন এতিয়া নেক্সট পেজ ইয়াত লিখিছে শিক্ষকৰ সহায় লৈ তলত দিয়া যান-বাহনবোৰ কি কামত ব্যৱহাৰ কৰা হয় লিখা লিখিবলৈ লৈছিলো পিছত ভিডিঅ' বনাম বুলি নাই লিখা এতিয়া লিখিম এটো হৈছে এম্বুলেন্সটো আমি কি কামত ব্যৱহাৰ কৰো লিখিবা ৰোগী বা আঘাতপ্ৰাপ্ত লিখিবা আঘাতপ্ৰাপ্ত ব্যক্তিক ৰোগী বা আঘাতপ্ৰাপ্ত ব্যক্তিক চিকিৎসালয় বুলি লিখি দিয়ে হাসপাতাল নিলিখি চিকিৎসালয়লৈ নিবলৈ ব্যৱহাৰ কৰা হয় সোৱা ৰোগী বা আঘাতপ্ৰাপ্ত ব্যক্তিক চিকিৎসালয়লৈ নিবলৈ ব্যৱহাৰ কৰা হয় নেক্সট আছে ট্ৰাক আমি ট্ৰাক কি কামত ব্যৱহাৰ কৰো এটা লিখিবা সামগ্ৰী এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াবলৈ ব্যৱহাৰ কৰা না কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হয়
ভিডিওটো যদি তোমালোকে চাইছা বা ঘৰৰ গাৰ্জিয়ানে চাইছে আপোনালোকে বেয়া নাপাব শব্দ হৈ আছে মানে আজি দিৱালী হয় ন সেই মানে বম চম ফুটাই আছে ফটকা ফুটাই আছে বেয়া নাপাব শব্দ হ'ব পাৰে শব্দ শুনিবলৈ পাইছে চাগে ন ডাকঘৰৰ ৰঙা গাড়ী কি কামত ব্যৱহাৰ কৰা হয় এতিয়া লিখিবা চিঠি আৰু পাৰ্চেল বিতৰণ কৰিবলৈ ন চিঠি আৰু পাৰ্চেল ন ইয়াত পাৰ্চেল চাৰি নম্বৰ স্কুল বাছ কি কামত ব্যৱহাৰ কৰা হয় ছাত্ৰ ছাত্ৰীক স্কুলৰ পৰা অনা নিয়া কৰিবলৈ ন লিখা ছাত্ৰ ছাত্ৰীক লিখি দিবা বিদ্যালয় লিখি দিয়া বিদ্যালয়লৈ বুলি লিখি দিবা বিদ্যালয়লৈ অনা নিয়া হেণ্ডৰাইটিংবোৰ এনেদৰে লিখিছোঁ যাতে তোমালোকে বুজি পোৱা দেই অনা নিয়া কৰিবলৈ ব্যৱহাৰ কৰা হয় লিখিবা এতিয়া পঢ়ি দিওঁ এম্বুলেন্স ৰোগী বা আঘাতপ্ৰাপ্ত ব্যক্তিক চিকিৎসালয়লৈ নিবলৈ ব্যৱহাৰ কৰা হয় 2 নম্বৰ ট্ৰাক সামগ্ৰী এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হয় ডাকঘৰৰ ৰঙা গাড়ী চিঠি আৰু পাৰ্চেল বিতৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয় স্কুল বাছ ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ অনা নিয়া কৰিবলৈ ব্যৱহাৰ কৰা হয় এতিয়া এইবোৰ চোৱা বাছত শাৰী পাতি এজনকৈ উঠা নমা কৰিব লাগে প্ৰথমতে এইটো পঢ়ি দিওঁ ৰাজহুৱা যান বাহনত উঠা নমাৰ সময়ত যিবোৰ নিয়ম পালন কৰা উচিত তেনে বাক্যৰ কাষত থকা খালী বাকচত ৰাইট চিন আৰু যিবোৰ কৰা অনুচিত তাত মানে ৰং চিন ভুল চিন দি দেখুওৱা বাছত শাৰী পাতি এজনকৈ উঠা নমা কৰিব লাগে সঁচা কথা ন শুদ্ধ হলে ৰাইট চিন দিম নেক্সট বাছত উঠা নমা কৰোঁতে ঠেলা হেঁচা কৰিব লাগে বুলি লিখিছে তেতিয়াহ'লে অশুদ্ধ গাড়ী লাহে লাহে চলি থকা অৱস্থাত জাপ মাৰি উঠা নমা কৰিব লাগে কেতিয়াও জাপ নমা কৰিব নালাগে লাহে লাহে নামিব লাগে ন অশুদ্ধ হ'ব গাড়ীৰ ভিতৰৰ পৰা খিৰিকীৰে বাহিৰলৈ হাত মূৰ উলিওৱা অনুচিত সঁচা কথা ন শুদ্ধ হ'ব বাছত উঠোতে পিছফালৰ দুৱাৰি দি উঠিব আৰু আগফালৰ দুৱাৰি দি নামিব লাগে পিছফালৰ দুৱাৰি দিটো উঠিব নালাগে আগফালৰ দুৱাৰি দিহে উঠিব লাগে ন অশুদ্ধ এতিয়া চোৱা এইটো তলত কিছুমান যোগাযোগ মাধ্যমৰ ছবি দিয়া হৈছে ছবিবোৰৰ তলে তলে থকা খালী বাকচত নামবোৰ শুদ্ধকৈ লিখা
ঠিক আছে এতিয়া লিখা এইটো টেলিফোন ন লিখা টেলিফোন এইটো স্মার্টফোন স্মার্টফোন এতিয়া লিখিবা এইটো লিখিবা লিখিবা চিঠি পত্র চিঠি পত্র না এইটো লিখিবা রেডিও রেডিও না নেক্সট এটা লিখিবা সংবাদপত্র নিউজপেপার না এইটো টিভি হয় টিভি লিখি দিয়া বা টেলিভিশনো লিখিব পাৰা টিভি অনুশীলনীৰ এতিয়া উত্তৰ লিখা ক নম্বৰ চোৱা স্থলপথেৰে চলা দুখন যান বাহনৰ নাম তোমালোকক এতিয়া এইবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকক কৰি দেখুৱাইছো ক নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াত স্থলপথেৰে চলা দুখন যান বাহনৰ নাম মটৰ গাড়ী আৰু বাছ খ নম্বৰ যান বাহন থকাৰ বাবে আমাৰ কি কি সুবিধা হৈছে উত্তৰ লিখিবা যান বাহন থকাৰ বাবে আমি কম সময়ৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰো আৰু বয় বস্তু কঢ়িয়াই নিব পাৰো বেছি দীঘল হলে ইয়াৰ পৰা লিখিবা আমি কম গোটেইটো পঢ়িছো যান বাহন থকাৰ বাবে আমি কম সময়ৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰো আৰু বয় বস্তু কঢ়িয়াই নিব পাৰো যদি বেছি দীঘল হৈছে আমিৰ পৰা ইয়াৰ পৰা ইমানলৈকে লিখিবা পাৰোলৈকে লিখি থৈ দিবা ঠিক আছে এতিয়া গ নম্বৰ চোৱা তিনিটা যোগাযোগৰ মাধ্যমৰ নাম টেলিফোন মোবাইল ফোন আৰু ইন্টাৰনেট ঘ নম্বৰ আলিবাটত খোজ কাঢ়োতে মানি চলিবলগীয়া তিনিটা নিয়ম এক নম্বৰ সদায় পথেৰে খোজ কাঢ়িব লাগে মানে ফুটপাথেৰে খোজ কাঢ়িব লাগে ন গম পোৱাই 2 নম্বৰ ৰাস্তাত সদায় নিজৰ বাওঁ হাতে খোজ কাঢ়িব লাগে 3 নম্বৰ চলি থকা যান বাহনৰ আগেৰে পাৰ হ'ব নালাগে ন এতিয়া চোৱা ক অংশৰ লগত খ অংশ আস্তানি মিলোৱা এইটো আস্তানি মিলাবা ক অংশৰ লগত খ অংশ আস্তানি মিলোৱা ট্ৰেক্টৰ ক'ত চলে ট্ৰেক্টৰ মাটিত চলে ন মাটিত চলে মালবাহী ৰেলে বয় বস্তু কঢ়িয়ায় ঠিক আছে ফেৰী পানীত চলে উৰাজাহাজ আকাশত উৰে হৈছে এতিয়া 3 নম্বৰ যান বাহনবোৰ চলিবলৈ পেট্ৰল ডিজেল আদি ইন্ধনৰ প্ৰয়োজন হয় এতিয়া চোৱা উটক মৰুভূমিৰ লিখিবা জাহাজ বোলে উটক মৰুভূমিৰ জাহাজ বোলে নেক্সট গ নম্বৰ চোৱা খোজ কাঢ়োতে সদায় নিজৰ কি আছিল বাওঁ হাতে ন বাওঁ হাতে যাব লাগে
বাওঁ হাতে যাব লাগে ঘ নম্বৰ এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰা ব্যৱস্থাই হ'ল যাতায়াত সোয়া পঢ়ি দেখাইছো যান বাহনবোৰ চলিবলৈ পেট্ৰল ডিজেল আদি ইন্ধনৰ প্ৰয়োজন হয় উটক মৰুভূমিৰ জাহাজ বোলে গ নম্বৰ খোজ কাঢ়োতে সদায় নিজৰ বাওঁ হাতে যাব লাগে ঘ নম্বৰ এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰা ব্যৱস্থাই হ'ল যাতায়াত যদি তোমালোকক মোৰ ভিডিওটো ভাল লাগিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যদি ঘৰৰ গাৰ্জেনে চাইছে প্লিজ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ আপোনালোকৰ অবিহনে মোৰ চেনেল অকনো আগবাঢ়িব নোৱাৰে গতিকে ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ